একেধাৰে এসপ্তাহমান বৰষুণ অহাৰ পিছত আমাৰ ঘৰৰ মাজেৰে এখন নৈ বৈ গৈছে আৰু ৰাস্তাটো ঠিক নৈৰ নিচিনাই হৈছে কিয়নো চাৰিওফালে কেৱল পানীৰ ধাৰ আকাশখনো পিছে ডাৱৰীয়া কিন্তু ৰ'দ যে কেতিয়া ওলাব তাকেই চিন্তা হৈছে আৰু ৰাস্তাটো খুবেই বেছি পানীপূৰ্ণ হৈ গৈছে পানীৰে ভৰি পৰিছে ৰাস্তাটো ইফালে পথাৰখনটো চাবই নোৱাৰি পানীৰে ভৰি আছে আৰু এতিয়া সন্ধিয়া হ'ল আৰু সন্ধিয়া হ'ল বলতে মই এটা কথা ভাবিলোঁ যে এটা কেঁকোৰাৰ ঠেং মানে এইখন হৈছে কেঁকোৰাৰ ঠেং আৰু কেঁকোৰাৰ ঠেংখন এতিয়া মই পুৰি আছোঁ আৰু কেঁকোৰাৰ ঠেংখন পুৰা হোৱাৰ লগে লগে এই কেঁকোৰাটো মই পুৰিম আৰু আজিৰ ৰেচিপিটো হৈছে এইটোৱে আৰু এইটো এতিয়া মই খাম আৰু আপোনালোকে যদি কেঁকোৰা খাই ভাল পায় বা খাই পাইছে বা খাবলৈ ইচ্ছা আছে কমেণ্ট কৰি জনাব আৰু এনেকৈ গাইছ কেঁকোৰাৰ ঠেংখন মই ভাঙি লৈছোঁ আমি গাইছ গাঁৱৰ মানুহ আৰু কেঁকোৰা খাই মই সৰুৰ পৰাই ভাল পাওঁ আৰু এইখিনি যে ওলাইছে গাইছ এইবিলাক খাই বহুতেই বেছি ভাল লাগে আৰু এনেকৈ এইখিনি ওলোৱাৰ পিছত মই এনেকৈ খালোঁ আৰু বহুতেই বেছি ভাল লাগিল আৰু লগত নিমখ